হাই ফ্ৰেণ্ডছ, মোৰ নিউ ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি 1 জানুৱাৰী 2023। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু মই আজি আপোনালোকক দেখাম আমাৰ বাইহাটা চাৰিআলিৰ পৰ্যটনস্থলী হিচাপে খ্যাত ৰবৰ বাগান, যি ৰবৰেৰে গাড়ীৰ টায়াৰ বনোৱা হয়। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোঁ, কিছু দূৰ যোৱাৰ পিছত আমি পামেই ৰবৰ বাগান। আৰু আমি কিছু দূৰ যোৱাৰ পিছত পামেই আৰু ৰবৰ বাগান। চেনেলটো প্ৰথম এটা ব্লগ দিব যাই আছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যদি পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব। এইফালে চিধি গ'লে অলপ যায় ডিলাৰো পাৰ হৈ नाजुकी साली रे मिसिकी आईती कोई ना खाजे मोरो नहीं हो नाजुकी साली रे मिसिकी आईती कोई ना खाजे मोरो नहीं আজির ভারে পদলি নতুন জীবনের এক কাহিনী ক্ষীরতে সিন্দুর দুহাতত যেতু কারব হলাহি মোর লক্ষ্মী বুকুতে নাচি নাচি মতলিয়া রবা তলি নাচুনর তালে তালে সানি বিজুলি মিঠা মিঠা হাহি তীরে বুকুতে যে ঢৌ তুলি কাষে চাপি চাপি নাযাবা তৰি গুৱাহাটী গ'লে তলতে তার মনে রসিব আয়তির উৰুলিতে বিয়াৰ মৰে সুৰতে উঠতে তাৰ হাঁহিটি জিলিকি ৰব সপোনৰে কথাবোৰে এনেকৈ ৰামিব দি থকতে কাষতে জোনাক সিঁচিব নামতিৰে জোৰা নামে বাৰে বাৰে জোকাব লাজে লাজে তাৰ চকু জুৰিয়ে মোলে চাব নামতিৰে জোৰা নামে বাৰে বাৰে জোকাব লাজে লাজে তাৰ চকু জুৰিয়ে মোলে চাব ক্ষীৰতে সিন্দুৰ দুহাতত যেইটো কাৰব হলাহি মোৰ লক্ষ্মী বুকুৰ উলাহতে নাচি নাচি মতলিয়া ৰবা তলি নাচুনৰে তালে তালে চানি বিজুলি মিঠা মিঠা হাঁহি তীৰে বুকুতে যে ঢৌ তুলি কাষে চাপি চাপি নাযাবা তৰি
ওচৰতে আছে এখন কামৰূপ পলিটেকনিক। ফটো কিনে লাগছে ব্লগ গোটাখান কভাৰ কৰিব লাগিব, দেখাব লাগিব।